হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আপোনালোকক বৰষা কিটচেন এণ্ড লাইফলৈ বহুত বহুত স্বাগতম দেই। আজি আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজত আহিছোঁ। এয়া কলপচলাখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আজি কলপচলাৰ লগত ছাগলী মাংস বনাব আমাৰ মায়ে। আপোনালোকে চাই থাকক, ধুনীয়াকৈ এই কলপচলা মিহি মিহিকৈ কাটি ল'লে। এতিয়া আমাৰ কেৰাহীটো বহাই দিলে, দি ধুনীয়াকৈ তেল গৰম হ'ব দিছে। তেলখিনি যেতিয়া গৰম হ'ব তেতিয়া পিঁয়াজখিনি দি দিব মা। পিঁয়াজখিনি অলপ ভালদৰে ভাজি যাব দিব। এতিয়া আপোনালোকে কেতিয়াবা পাইছেনে ছাগলী মাংসৰ লগত কলপচলা বনাই? যদি পোৱা নাই এবাৰ ট্ৰাই কৰি চাব, খুব ভাল লাগে খাবৰ বাবে। এতিয়া পিঁয়াজখিনি অলপ ভজা যোৱাৰ লগ লগ আদা নহৰুৰ যিখিনি বটি কিনে থৈ দিয়া আছিলে সেইখিনি দি দিয়া গৈছে। এতিয়া আদা নহৰুখিনি আৰু পিঁয়াজখিনি ভালকৈ ভাজি ল'ব লাগিব। মানে ছাগলী মাংসটো বহুত ভালকৈ ভজা নাযায়, অলপ বেছিকৈ ভাজিলে মানে ছাগলী মাংসটো সিজি নাহে। সেইবাবে আদা ভাজি কিনে তাত পানী দি দি সিজাব লগা হয়। সেইকাৰণে পিঁয়াজখিনি আৰু আদা নহৰুখিনি ভালকৈ আগতীয়াকৈ ভাজি ল'ব লাগে। এয়া আদা নহৰু পিঁয়াজ গোটেইখিনি ভজা গ'ল। আমি ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু হালধিখিনিও দি দিছিলোঁ এড কৰাই। আৰু এতিয়া ছাগলী মাংসখিনি দি দিলোঁ, দি ধুনীয়াকৈ ইয়াক ভাজি ল'ব লাগিব। ছাগলী মাংসখিনি যেতিয়া অলপ ভাজা যাব ন, হাফ ফ্ৰাই হ'ব, তেতিয়া আমি কলপচলা দি বনাম। আপোনালোকে এবাৰ বনাই চাব কিন্তু দেই, খুব খাবলৈ ভাল লগা হয় মানে কলপচলাৰে এইখিনি। আৰু এতিয়া আমি যিখিনি আলু কাটি থৈছিলোঁ ন, সেইখিনিও এতিয়া এড কৰাই দিলোঁ। আলু আৰু ছাগলৰ মাংসখিনি ভালকৈ ফ্ৰাই কৰিম। মাংসত মানে আলু দিলে মানে খাব মই বহুতেই বেছি ভাল পাওঁ। আপোনালোকে খায়নে? বহুতে বাৰু মাংসত আলু নিদিয়ে, কিন্তু আলুৰ লগত যিটো মাংসৰ লগত মানে যিটো আলু থাকে ন, সেইটো টেষ্টেই বেলেগ বুলি কয় আৰু তেনেকুৱা। আৰু এতিয়া আলুখিনি আৰু মাংসখিনি অলপ ভালকৈ ভাজি লওঁ। তাৰপিছত আমি পচলাৰে বনাম আৰু আপোনালোকে চাই থাকক। এতিয়া খাবৰ বাবে বাৰু মাংসখিনি প্ৰায় হাফ ফ্ৰাই হৈছে, এতিয়া খাব পৰা হোৱা নাই। ছাগলী মাংস সিজিবৰ বাবে বহুত টাইম লাগে। আমাৰ মায়ে বনাই আছে দেই আজি। আমাৰ মায়ে স্পেচিয়েল ৰান্ধনি আজি, ধুনীয়াকৈ কলপচলাৰে সৈতে আমাক এসাঁজ বনাই খুৱাব। এয়া প্ৰায় হৈছে আৰু দিব পৰা হৈছে আৰু কলপচলাখিনি। মাংসখিনি অলপ মানে ছাইড কৰি থৈ দিলোঁ আৰু ভাজি খাবৰ বাবে। এতিয়া মানে খুব অলপ মাংসৰে বনাম আমি কলপচলাখিনি, গোটেইখিনি মাংসৰে বনোৱা নাই বাৰু। সেই অলপ মাংসখিনিতে কলপচলাখিনি দি দিলোঁ। সৰু সৰুকৈ কাটি ল'ব দেই, ডাঙৰকৈ কাটিলে কিন্তু সিজিবৰ বাবে বহুত সময় লাগিব আপোনালোকৰ। এতিয়া পচলাখিনি দি মাংসখিনি আপোনালোকে ভালকৈ ভাজি লওক। আৰু যেতিয়া এইখিনি ভালকৈ ভজা যাব তেতিয়া অলপমান পানী দি দিব, পানী দি সিজিব দিব। মানে পচলাটো সিজিবৰ বাবে বহুত সময় লাগে, সেইবাবে। এয়া আমাৰ পচলাখিনি অলপ ফ্ৰাই হৈ গ'ল। পানী দি দি মাজে মাজে সিজিব দিছোঁ, সেইখিনি ভিডিঅ' নকৰিলোঁ আৰু। এইখিনি প্ৰায় হৈছেই আৰু অলপ সময় যোৱাৰ পিছত হ'বই। আপোনালোকে ইয়াতে যি মছলা খায় সেইখিনি এড কৰাই দিব দেই। মই যি যি মছলা লাগে গোটেইখিনি এড কৰাই দিছোঁ। এয়া মোৰ কলপচলা ৰেডি। ভাল লাগিছেনে দেখি? খাওঁ খাওঁ লাগিছেনে নাই বাৰু? খাবলৈ কিন্তু খুব বেছি টেষ্টি হৈছিলে দেই, সঁচাই কৈছোঁ মই। এবাৰ আপোনালোকে ঘৰতে ট্ৰাই কৰি চাব কেনেকুৱা হয়। আৰু বনাই যদি ভাল পায় তেতিয়াহ'লে মোক ক'ব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।